ব্ৰহ্মপুত্ৰ পাৰৰ বনৰীয়া চাপৰিত বছৰৰ অন্তিমটো দিন। ইয়াত বনাইছো আলু আৰু চিকেন। এইফালে আছে মাটিমাৰু গাহৰি আৰু ঢেৰ আইটেম আছে, পনীৰ আছে, চালাড আছে আৰু ঢেৰ কিবা কিবি আছে। কেনেকুৱা লাগিছে আপোনাৰ? মজা লাগিছে, ভাল লাগিছে খাই মেলি চবে লগে ভাগে এসাঁজ। 2022 চনটো আমি ভালদৰে বিদায় দিব লাগে। 23 চনটো যেন আমাৰ ভালে কুশলে যেন যায় চব ৰাইজৰে, ভাল লাগিছে। আপুনি ক'ব নেকি কিবা? আপুনি কওকচোন যে এই 2022 চনটো আমি বিদায় বৰ্ষত আমি এনেকৈ বনৰীয়া চাপৰিত আহি সমূহীয়াভাৱে এসাঁজ খাই আমি যে ইয়াতে ফূৰ্তি কৰি আছোঁ, তো আপোনাৰ অনুভৱটো কওকচোন। অনুভৱ আজি খুবেই ভাল লাগিছে। আমি প্ৰতি বছৰ এনেকৈ আহোঁ, খাওঁ, ওলাই আহোঁ। আমাৰ ইয়াত আছে অসমীয়া, মিচিং, আমি সকলোৱে একলগ হৈ পিনি বিহাৰী, বঙালী গোটেইখিনি আমি মিলি জুলি এসাঁজ খাওঁ, আনন্দ ফূৰ্তি কৰোঁ, ধেমালি কৰোঁ। বিয়াত আমাৰ আনন্দ লাগে এই দিনটো, বিয়াত অপেক্ষা কৰি থাকোঁ প্ৰত্যেক বছৰটোৰ কাৰণে। 31 ডিচেম্বৰটো এইবাৰো তেনেকৈ আহিছোঁ ওলাই বনৰীয়া চাপৰিলৈ, ব্ৰহ্মপুত্ৰ পাৰলৈ। যোৱাবাৰ আমি NSPCলৈ যোৱাবাৰ NSPCলৈ গ'লোঁ, এইবাৰ ব্ৰহ্মপুত্ৰ চাপৰিলৈ আহিছোঁ। ভাল লাগিছে, ল'ৰা ছোৱালী লৈ আহিছোঁ, ক্ৰিকেট খেলি আছে, খেলি আছে, খুৱাই খাই আছে, বিয়াত আনন্দ দি। বগৰী গছত নিজে উঠিলে? বগৰী কোনে পাৰিছিলে কওকচোন? গছত কোন উঠিছিলে? নিজে উঠিলে? তা কিমান ওপৰলৈকে উঠিছিলে? কিমান বগৰী পাৰিলে? কিমান ওপৰলৈকে উঠিছিলে? বহুত দূৰ ওপৰলৈ উঠিলে। তা কিমান বগৰী পাৰিলে হয়নে? তাকে কি আছে জানো, কিবা হাতৰ পৰাই মাংস চাংস হেৰাই গৈছে চব। এনেকৈ আগতে হয় নেকি? আপুনি আগতে আহিছিলে ইয়ালৈ? নাই আহি পোৱা নাই, এইবাৰ প্ৰথম আহিছে। আপোনাৰ হাতৰ পৰা মাংস হেৰাই গৈছে? নহয়, এখেতৰ হাতৰ পৰা হেৰাইছে হেনো। আপুনি জানে নেকি এই বিষয়ে? আপোনাৰ হাতৰ পৰা হেৰাইছে নেকি মাংস? আজিলৈকে হেৰুৱা নাই। ইয়াত ভাত অলপ বেলেগে বাহকচোন, এইফালে গাহৰি খোৱা মানুহ নাই বোলে। এই ভাত অলপ দি দিছে। ইফালেও ৰাস্তা কেইটা, ইফালেও ৰাস্তা, ইফালেও ৰাস্তা। তুমিয়ে জানা এইটো।